হাই গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। অন্য এটি ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই ইয়াতে ঘৰতে আছোঁ। আজি শনিবাৰ, স্কুল বন্ধ আৰু ঘৰলৈ যোৱা নাই, কাৰণ ডাঙৰজনী 9 তাৰিখৰ পৰা পৰীক্ষা। তাকে বোলো ঘৰলৈ অহা যোৱা কৰি নাথাকোঁ, সেইকাৰণে ইয়াতে আছোঁ। দেহাতে কল খাই আছে, দেখাই দিব দিছে কল খাই আছে। তাকে বোলো ভিডিঅ' এটা আৰম্ভ কৰিছোঁ, চাব সকলো সম্পূৰ্ণ স্কিপ নকৰাকৈ। মই গা পা ধুই কৰি আহিলোঁ, ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাই যাব। এগৰাকী শুই আছে, উঠিলেই। উঠিলে কি লৈ আছে? তোক কি লৈ আছে? লৈ আছে। বৌয়ে মাছ ভাজি আছে, ঔটেঙা দি বনাব। এইটো দালি বনাব নে কি বনাব? ঔটেঙা মাছে আৰু বৰালি মাছ বহুত বনাই আছে। গোল, ঘৰৰ গোল, আগফালে গছ এজোপা আছে, গোল লাগিছে। বৌয়ে বনাই আছে। মই বোলো চাহ অকণ বনাওঁ, গেছটো খালী নাই, সেইকাৰণে বকি আছোঁ। গেছটো খালী হ'লেই চাহ অকণ বনাম। আপেল কাটি আছোঁ, ভোক লাগিছে। বিশেষকৈ মা আৰু ল'ৰা ছোৱালীকেইটাক দিম। মা গাটো ইমান ভাল নহয়। এতিয়া আমাৰ মুৰ্গী ঘৰৰ, আমাৰ তাই একেবাৰে চাই হাঁহ মাতি আছে। কি মাতিছা শুন? হাঁহ মাতিছা। এইয়া মাতাচোন। খেদাইছে ন? হাঁহ মাতা। ফূৰ্তি পায় সেইকেইটা দেখি ন। ব'লা গা ধুব লাগে এতিয়া। গা ধুংগৈ ব'লা। সেইটো ডাঙৰ দেখিছা? বৌয়ে বনাই আছে শুকান মাছ। কোনে ভাল পায় শুকান মাছ? মই কিন্তু বিৰাট ভাল পাওঁ। এইকেইটা ঘৰৰ কণী, আমাৰ ঘৰত থকা কুকুৰাকেইটাই পাৰিছে। এতিয়া আমাৰ অকণমানি গা ধুৱাই দিম এতিয়া ন। গা ধুবা, গা ধুংগৈ ব'লা। হাত মুচিলা? গাটো খৰকে বৰষুণ। এতিয়া ভাত বাঢ়িছে, ভাত খাওঁ। মাছৰ শুকান মাছ এনেকৈ ভাজি আজি বনোৱা নাই, মাছ ফ্ৰাই। ঔটেঙা দি মাছ একদম মজা হৈছে খাবলৈ, আৰু শুকান মাছ আছে। শুকান মাছ একদম ফেভৰেট, একদম ধুনীয়া হৈছে খাবলৈ। এতিয়া আবেলি 5:30 হ'ল আৰু তাইও খোৱাৰ পৰা উঠিলে। এতিয়া ভিডিঅ'টো আজি ইয়াতে সামৰোঁ। বাই বাই।